আপুনি কেনেকৈ অসমৰ সামগ্ৰিক বিকাশ, বিৰামহীন প্ৰগতি, অসমখনৰ স্বাভিমান, আত্মনিৰ্ভৰশীল অসম, স্বনিৰ্ভৰশীল অসম গঢ়াৰ স্বাৰ্থত অহা 1 এপ্ৰিল তাৰিখে যি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মই সমূহ ৰাইজলৈ এটাই আহ্বান জনাম। অসমৰ যোৱা 5 বছৰ যি বিৰামহীন প্ৰগতি, এই বিৰামহীন প্ৰগতিটো কণ্টিনিউৱাছ যিটো ডেভেলপমেণ্ট প্ৰচেছ বুলি কয়, এইটো কৰি ৰখাৰ স্বাৰ্থত মই সমগ্ৰ ভোটাৰ ৰাইজক আহ্বান জনাম। অসমৰ বৃহত্তৰ স্বাৰ্থত অসমখন ভাৰতবৰ্ষৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠী সকলো সম্প্ৰদায় মিলি মই সকলোৱে সানুনয় আহ্বান জনাইছোঁ ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে তথা আমাৰ মিত্ৰগোষ্ঠীক ভোট দিব লাগে আৰু মোক ৰঙিয়া বিধানসভা সমষ্টিত পদুমৰ ছবিত ভোট দিব লাগে। ইতিমধ্যে আমাৰ লগত UPPL, AGP আৰু GSP আমাক সমৰ্থন দিছে। আটাইকেইটা মিত্ৰ দলৰ সমৰ্থনত মই বিপুল ভোটত এইবেলি অহা 1 তাৰিখে যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত হ'বলৈ সক্ষম হ'ম। শ্ৰদ্ধেয় প্ৰাক্তন আপচু নেতা, যিজন ব্যক্তিয়ে বহুদিন ধৰি নিখিল বড়ো ছাত্ৰ সন্থাক বড়ো জাতিৰ জনগোষ্ঠীৰ কালচাৰেল, লিটাৰেল, এডুকেশ্যনেলি ডেভেলপমেণ্ট কৰা বা শৈক্ষিকেই হওক, সাংস্কৃতিক হওক, বৌদ্ধিক ক্ষেত্ৰত আগবঢ়াই নিয়াৰ কাৰণে তেওঁ যি ধৰণে যৎপৰোনাস্তি চেষ্টা চলাইছিল, পৰৱৰ্তী সময়ত তেখেতে ৰাজনীতিত আহি UPPLৰ অধ্যক্ষ হৈ বৰ্তমান BTC CM হৈ আছে। মই আশা কৰিম তেখেতৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু GSPৰ সহযোগত কোকৰাঝাৰত যিখন চৰকাৰ আছে, এই চৰকাৰখনে সমগ্ৰ BTRবাসী ৰাইজৰ মনৰ যি আভাস, মনৰ যি বেদনা, যি BPF দলে 17 বছৰ শাসন কৰি একো কৰিব নোৱাৰিলে, তেখেতৰ প্ৰথম আৰম্ভণিতে আমি এটা ভাল ছিগনেল পাইছোঁ। তেখেতৰ প্ৰতি মোৰ শুভেচ্ছা আছে। তেখেতৰ বলিষ্ঠ নেতৃত্বত আমাৰ BTRত এক নৱ উদয় বুলি কয়, নৱসূৰ্য উদয় হৈছে, নতুন দিগন্তৰ আৰম্ভণি হৈছে আৰু সকলো জাতি জনগোষ্ঠী সমবিকাশ পাব, সকলোৱে ন্যায় পাব আৰু সকলো ধৰণৰ কৰাপশ্যন ফ্ৰী এখন সমাজ তাত গঠন হ'ব, যিখন সমাজত ৰেচপেক্ট থাকিব, যিখন সমাজত মৰম থাকিব, যিখন সমাজত প্ৰগতি থাকিব, তেনেকুৱা এখন সমাজ গঢ়িবলৈ তেখেতে ওলাইছে। তাৰ আহ্বানতে তেখেতে আহ্বান জনাইছে অকল বড়ো জনগোষ্ঠীকে নহয়, সকলো জনগোষ্ঠীকে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে এই নিৰ্বাচনত আৰু BTRৰ যিখিনিত UPPLে খেলিছে, UPPL দলক আমি সকলো আমাৰ ৰাইজক ট্ৰেক্টৰৰ ছবিত মই ভোট দিয়াৰ কাৰণে আহ্বান জনাম আৰু য'ত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আছে তাত পদুম ফুলৰ ছবিত ভোট দিয়াৰ কাৰণে তেখেতেও আহ্বান জনাইছে। 45খন আসন পাম বুলি আপোনালোকৰ চেনেলবিলাকে কৈছে। ভোট ফেয়াৰত যিটো হয়, সেই ভোট ফেয়াৰত মতে খুব ভাল ৰিজাল্ট, মানে 95% আমি এচিভ কৰিবলৈ সক্ষম হৈছোঁ ফাৰ্ষ্ট ফেজত। ছেকেণ্ড ফেজতো আমাৰ 80+ আমি এচিভ কৰিবলৈ সক্ষম হ'ম। ফেজতটো খুবেই ভাল পাওঁ। থাৰ্ড ফেজত আমাৰ গুৱাহাটী লোকসভা আছে, সন্মানীয় গুৱাহাটী লোকসভাতো আমাৰ আটাইবিলাক চিট আমিয়ে পাম। ছেকেণ্ড ফেজত কিমান আশা কৰে? ছেকেণ্ড ফেজত আমাৰ ভাল পজিশ্যন হ'ব, মিনিমাম 35 আমি পাম। টোটেল কিমান হ'ব ছাৰ? টোটেল 100+, যিটো আমাৰ মিছন আছিলে, মিছন 100% এচিভ কৰিবলৈ সক্ষম হ'ম। এইবাৰ মহাজোঁটৰ অলপ মহাজোঁট নহয়, এইটো মহাজোঁট। এইটো হ'ল মাইনাছে প্লাছ। BPF দলক 17 বছৰ শাসন কৰাৰ পিছত শাসনৰ নামত যি অপশাসন, দুৰ্নীতি, ভ্ৰষ্টাচাৰে সমগ্ৰ BTR চানি ধৰিছিল, তাৰ পৰিত্ৰাণ বিচাৰি এইবেলি ৰাইজে ভোট দিছিলে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তাত এক পৰিত্ৰাণ আহিছে, পৰিৱৰ্তন আহিছে। ঠিক তেনেদৰে BPF তাত নাই, এইপিনে কংগ্ৰেছৰ অৱস্থা নাই, এইপিনে CPMটো জানেই আপোনালোক, CPMৰ কোনো হেৰি নাই, গণভিত্তি নাই বা তেওঁলোকৰ কোনো এচিভমেণ্টো নাই, তেওঁলোকৰ সাংগঠনিক ভেটিও নাই। লগতে আৰু আছে আজমলতো ইয়াত কাম নাই। আজমল সদৈ জাতি জনগোষ্ঠীৰ তেওঁৰ বিৰুদ্ধে আছে, অসমৰ বিৰুদ্ধে আছে। অসম বুলি ক'লে অসমত সকলো জাতি জনগোষ্ঠী, সৰু বৰ জনজাতি আছে। আমি সকলো একত্ৰিত হৈ এই বড়ো অসমৰ বৰভূমিত থাকিব লাগিব। মই আজি ডেটত সেইটোৱে কামনা কৰিম আৰু মহাজোঁট যে এটা বিগ জিৰ' হ'ব ওলাই যায় আছে, এইটো প্ৰতীয়মান হৈ আহিছে। ঠিক আছে পাৰে নাই, সেইটো এতিয়া ডাঙৰ কথা। তাত BTRত এইবাৰ BJP বিজয় নিশ্চিত, হাগ্ৰামাৰ পৰাজয় নিশ্চিত। সেইকাৰণে ক'ত কি বগী ফুৰিছে হিচাপ নাই, কাৰণ 17 বছৰে খালেতো লুটি-পুটি BTRত। 17 বছৰ তেওঁ অপশাসন, লুণ্ঠন শাসনৰ নামত বড়ো ৰাইজক যে তেওঁ ব্লেকমেইলিং কৰিলে, বড়ো ৰাইজক যে কোনো ধৰণে আগবঢ়াই নিব নোৱাৰিলে, আনকি এফচুক ফালি তেওঁ BSU গঠন কৰা মানুহ, সেইজন হাগ্ৰামাৰ পৰা বড়োভূমিত কি পাব পাৰে আপোনালোকে নিজেই ঠাৱৰ কৰক। যিহেতু আপোনালোকে যে একো আলোচনা নাই, আমাৰ মিত্ৰতা 16ৰ পৰা 21লৈ গৈছিল, মিত্ৰতা উকলি গ'ল। আমি সেইকাৰণে BTRত এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক ছাপোৰ্ট দি আমি তেখেতক CM বনাইছোঁ আৰু আশা কৰিছোঁ তেখেতৰ নেতৃত্বত হাগ্ৰামাক মই আজি কৈছোঁ 25 বছৰলৈ আৰু কোকৰাঝাৰ দখল কৰিব নোৱাৰে। হাগ্ৰামা মহিলাই আপোনালোকে কৈ দিব
ভৱেশ কলিতাই কৈছে যে 25 বছৰলৈকে তেওঁ মানে আৰু BTR CM হ'ব। ঠিক আছে, থেংক ইউ। गासैजोंबो लोगोसे जौगानायनि लामायाव UPPL सरकारनि दान मोननैयाव मावफुंनाय मावफारिफोर बाक्सा जिल्लानि तामुलपुराव मेडिकेल कलेज आरो हस्पिटाल गायसननायनि मावबिथांखि लानाय जायो। फै जों बयबो खौसेयै BTR हालामाव गोजोन खौसेथि आरो जौगानायनि थाखाय UPPL हानजानो ट्रेक्टरनि सावगारियाव गावबा गावनि बेसेन गोसा भटखौ होनानै देरहासार होबावदिनि।